চালা থেত তেৰিকা ঘৰ চলা অশান্তি হৈছে এতিয়া দাদাও কাম কৰে হাজিৰা অকলে অকলে কাম কৰে দাদা এলা আছোন কথা এটা এয়া তুমিওতো অকলে অকলে কাম কৰা ঘৰখনটো নচলে মই কাম এটা কৰো বুলি ভাবিছো আৰু তই কাম কৰিবি কিয় ঘৰখন চলাব লাগিব নহয় নালাগে নেকি কি কৰো এতিয়া কি কৰিম মানে বচোন মোৰো ভাগৰ লাগিছে আজি মোৰ আকৌ ডিউটি যাব টাইম হৈ গ'ল নহয় মোক মোৰো কামত যাব আছে বুজিছনে তথাপিতো খবৰটো লৈ তই যদি পাৰ তই যা কি কবি আৰু এতিয়াতো কাম বনো ইমান নাই কিয় বুজিছ এদিন কৰিলে দুদিন নাই মোৰ কাম বিচাৰি যাওঁ আৰু কৰবা ফালে পাৰিবি জানো পাৰিম চাও তে কিবা খালি নাই খালো কি খালি ভাত অকণ আছিলে তৰকাৰী ঠিকে আছে দে হ'ব মই অলপ এই পিছবেলাখন মানে হেৰিটো বাইদেউখন হেৰি কৰি থৈ মই মোৰ যাব হ'বই আৰু জানা নহয় যে আৰু মোৰ যামগৈ কাম বিচাৰি মোৰ যাব হৈ যাব মানে মোৰ দিগদাৰ আছে বুজিছ আৰু মালিকে এইবিলাক কিবা ঠিক নাই নহয় হ'ব দে হ'ব দে কাম বিচাৰি যাবই লাগিব দাদা দাদা কোন হয় কাম বিচাৰি আহিছিলো যে তই ক'ৰ পৰা আহিছ এইখিনিতে ঘৰ আগত আছে কাম বিচাৰি আছিলি কিবা আমাৰ ঘৰৰো অৱস্থা বেয়া হয় কাম হ'লে কাম দিব পাৰিব নেকি মই অৱশ্যে ল'ৰা এটা বিচাৰি আছিলোঁ কাম কৰা আছো না মানে আমাৰ খেতিতে অলপ কাম আছে বুজিছ কোৰ মাৰা কাম পাৰিবি নাই পাৰিম কোৰ মাৰা কাম আছে অলপ তোক কিমানকৈ লাগিব এনেই 200কৈ দিম হ'বনে দিনত হ'ব নহয় তেনেহ'লে আহি যাবি কালিৰ পৰা আজিৰ পৰা কৰিলে আজিৰ পৰাই কৰিম আজিৰ পৰা কৰ যদি কৰি ল'বি আজিৰ পৰাই কৰিবি তেনেহ'লে হ'ব নহয় মই তোক দেখুৱাই দিছোঁ এই আপা সেই দীঘল তালৈকে পাৰি আছে হা মই তোক কামটো দেখাই দিছোঁ এইখিনিয়ে ন মই দেখাই দিছোঁ সৌখন কোৰ হা এয়া মানে ইয়াৰ পৰা একদম এইখিনিলৈকে বহুত দীঘললৈকে বাঢ়ি আছে বুজিছ তই এইখিনি মানে ৰেগুলাৰ কোৰ মাৰিবি আৰু ৰেগুলাৰ পে'মেণ্টটো তোক কি ৰেগুলাৰ দিম নে কি সপ্তাহত দিম ৰেগুলাৰ দিলে হ'ল ন এখন কোৰ ল তে কামত লাগি যা আৰু ন পাৰিবি নহয় তে থাক মই যাওঁ শেষ হ'ল দাদাকে মাতি পইচা লওঁ আৰু দাদা কামো হৈ গ'ল সন্ধিয়াও হ'ল কাম কৰিলি সন্ধিয়া হ'ল এইখিনি কৰিলিতো এতিয়া পইচাটো লাগিব তোক এতিয়া লাগিব আচ্ছা ৰচোন হেল্ল' কাকতি নাই আজি যাব নোৱাৰিলোঁ আচ্ছা হ'ব দিয়া হ'ল নহয় তেনে যাওঁ ঘৰলৈ কালি আকৌ আহিম ন কাইলৈ ৰাতিপুৱা সোনকালে আহিবি অলপ
দাদা অ দাদা দাদা আহিলি কামত গৈছিলি তই আজি কাম পালো পালি তাৰপিছত কৰিলো অঁ এতিয়া এইয়া এইটো লওক আজি হেৰি কামনি এইটো কামত ঠিক আছে তোৰ তাতে ৰাখ তই সন্ধিয়া কিবা এটা বজাৰ লৈ আহিবি ঠিক আছে এতিয়া তই পুৰা লাইনো নাই দেখিছনে আজি আমাৰ লাইনটো গৈ আগত কি কবি লাইনটো আহিছে আৰু গৈ আছে বুজিছনে আজি থাকচোন অলপ দিন এনেকৈ কিবা খালি নে তাতে তাত কিবা খালি নে নাই খোৱা একো নাই খোৱা আহ তেতিয়াহ'লে বল ঘৰত এখন কচোন বাকী বিজনেছৰ খবৰ বেয়া মোৰ বিজনেছত লছ হৈ গ'ল কি আগৰ বিজনেছটোত কিমান মান লছ হ'ল মোৰ প্ৰায় 2 লাখ মান টকা লছ হৈ গ'ল এইটো বহুত বেয়া হ'ল বাকী তোৰ কচোন চলি আছে আগৰ বিজনেছটো কৰি আছনে চলি আছে অ দাদা চুপ থাক এক চৰ্দি মেপিলে পৰিবই দেখিছ না ডাঙৰে কথা পাতিছে তাৰ মাজত মাতিব লাগে নেকি কি ভৰি ধৰিছো আঁতৰ মুচুবি যা দুখীয়া দৰে থাকিবি তই তাৰ লগত তেনেকৈ ব্যৱহাৰ কৰি আছ যে আৰে দেখিছ না ইয়াত ডাঙৰে কথা পাতিছো তাৰ মাজত এনেকে মাতিব লাগে নেকি এই মোৰ ঘৰৰ কামলা হয় এনেকৈ ব্যৱহাৰ কৰি আছ তাৰ লগত তেনেকৈ আৰে আমাৰ বৰাবৰ মানুহ নেকি এইটো কচোন তই বৰাবৰ কি মানুহটো মানুহে হয় না এই তোক যদি কোনোবাই তেনেকুৱা ব্যৱহাৰ কৰে কেনেকুৱা লাগে মানৱীয়তা বুলি বস্তু এটা থাকে ন তই আহিল বুলি তাৰ লগত তেনেকৈ ব্যৱহাৰ কৰিব নালাগে না আচ্ছা তই কিয় আহিছিলি তই সৰি বেয়া চে নাবিও পইচা খুজিব আহিছিলো আচ্ছা বেয়া চে নাবিও সৰি মানে বেলেগ এটা মাইণ্ডত আছে আপত আহিছো তই আকৌ সি তাৰ হকৰ পইচাটো খুজিবলৈ আহিছে তই আকৌ তাক তেনেকৈ ব্যৱহাৰ কৰি আছ যে নাই মাজত মাতি দিলে যে মোৰ মানে কিবা মাইণ্ডটো উঠি গ'ল তোৰ বিজনেছত কাম কৰ তইতো তোৰ কাষ্টমাৰক কৈছ তোৰ কাষ্টমাৰে যদি তোক তেনেকৈ কয় তোৰ কেনেকুৱা লাগিব তেতিয়া সেইটো হয় এইটো মোৰ ভুল হৈ গ'ল বেয়া নাপাবি সৰি বাকী কচ বেয়া নাপাবি দেই বেয়া চেয়া নাপাবি মানে বেলেগ এটা কথাতে টেনশ্যন হৈ আছে তাতে আকৌ তই মাতি দিলে বেয়াও লাগিল হ'ব দে বেয়া নাপাবি আৰু বাকী তোৰ পইচাটো লাগিছিলে ন আচ্ছা ল পইচাটো লৈ যা বাকী কাম ঠিকে কৰিছতো কোৰ মাৰিলি গোটেইখিনি মাৰি দিলো পিছফালেখনো মাৰি দিছো ল এইটো ল হ'ল নহয় যাবি বেয়া নাপাবি কিন্তু দেই ভুলতে ক'লো আৰু তোক যা যাও যা বাকী ভুল হৈ গ'ল আৰু মোৰ মানে মাইণ্ড উঠি আছিলে বেলেগ এটা এই বিজনেছৰ এইটো তাৰ মই ইয়াত হ'লেও মানে সেইটো ভুল হৈ গ'ল বাৰু মোৰ বেয়া চেয়া আজিয়ে যি কলি তাক আৰু কেতিয়াও যাতে কোনো মানুহৰ লগত তেনেকুৱা ব্যৱহাৰ নকৰ দে আৰু নেক্সট নকৰ দে হ'ব দে যাবি তেনেহ'লে আৰু তোতে মোৰ যাওঁ আমি উঠো হ'ব দে যাবি তোতে